हेलो गाइस स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আজি বহুত দিনৰ মূৰত ভিডিঅ' বনালো ভাবিলো এনে থকাতকে দহি গাঠো চাদৰ তাকে আপোনালোকৰ লগত অলপমান শেয়াৰ কৰো কেনেকৈ বান্ধো কি কৰো হয়তো সকলোৱে জানে চাগে কিন্তু তথাপি মই অকমান দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকক মই কেনেকৈ বান্ধো তাকে দেখাম আজি চাই থাকক ভিডিঅ'টি আপোনালোকে ইমানো বেছি ভালকে গাঠিব নাজানো তথাপি অকনমান চেষ্টা কৰি চাইছো গাঠিবলৈ সবৰে গাঠনিবোৰ বেলেগ বেলেগ সবে বেলেগ বেলেগকে গাঠে মই চাগে বেলেগতকে ইমান নাজানো তথাপি গাঠিবলৈ চেষ্টা কৰিছো অলপ বেলেগ ষ্টাইলত গাঠিম কেনেকৈ গাঠিলে বেছি ভাল হয় ভাল লাগে এটো আপোনালোকে কমেন্ট কৰি জনাব গাঠি হল ইমানো বেছি ঘনকে গঠা নাই কাৰণ বেছি ঘনকে গাঠিলো গধুৰ লাগে কাপোৰযোৰ সেইকাৰণে অলপ পাতলাকে গাঠিছো কেনেকুৱা লাগিছে জনাবচোন আৰু যদি কিবা ভুল হৈছে উঠৰাই দিব আপোনালোকে চাদৰৰ দহি গঠাৰ লগতে আৰু মই ৰেচিপি বনাইছিলো পালেক আৰু আলু কেনেকৈ বনাইছিলো অকমান দেখাই দিম পিয়াজ আলু আদা ৰসুন আৰু পালেং লৈছোঁ পালেং আপোনালোকে কেনেকৈ খাই নাজানো মই আজি কেনেকৈ খাওঁ তাকে দেখুৱাই দিম কেৰাহীত তেল ঢালি ল'লোঁ তেলখিনি ভালকৈ গৰম হ'বলৈ দি মই ঢালি দিলোঁ পিয়াজ আৰু লগতে দি দিম মই মছলা দি দিম ইয়াতে ভালকৈ সিজিবলৈ আৰু আদা ৰসুন গোটেইখিনি দি ধুনীয়াকৈ সিজিবলৈ দিম কেমেৰা ধৰি দিয়া মানুহ নাই সেইকাৰণে অলপ কেমেৰা কৰোঁতে অলপ খেলি মেলি হৈছে লৰি আছে
মাছখিনি ধুনীয়াকৈ সিজিলে, সিজাৰ পিছত এতিয়া দি দিম আলুখিনি ভালকৈ সিজি লোৱাকৈ সিজাই ল'ম। আলুখিনি সিজিছে আৰু এতিয়া লগত দি দিম পালেংখিনি দি ঢাকন মাৰি 15-20 মিনিটলৈকে থৈ দিম। এনেকৈ পানীখিনি শুকাই যোৱাকৈ, এনে পালেঙৰ পৰা পানী ওলায়। পালেং শাকত মাছ দি খাবলৈ বেছি ভাল লাগে, কিন্তু মই আজি এনেকৈয়ে ভাজি খাই চাওঁচোন বুলি খাই চাইছোঁ। এনেকৈ খায়ো ভাল লাগে, সেয়ে ভাবিলোঁ আজি এনেকৈয়ে খাওঁ। বনালোঁ, এতিয়া হৈ গ'ল বাৰু, ধুনীয়াকৈ সিজিলে, খাব পৰা হৈ গ'ল। আপোনালোকে আজি ভিডিঅ'টি চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু নতুনকৈ মোৰ চেনেলত যোনে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ। লগ পাম আপোনালোক সকলোকে আকৌ নতুন এটি ভিডিঅ'ত।